Dear students, welcome to my class of English grammar. In English grammar, vocabulary is very important. It is important not only for the students of class 9 and 10, but also for the candidates who are going to appear in various competitive exams. So in this video, we will discuss it in detail. ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মোৰ বাকি ভিডিঅ'সমূহ সহজে পাবৰ বাবে মই ডেসক্ৰিপশ্যন বক্সত লিংকসমূহ দি থওঁ তোমালোকে লিংকত গৈ চাব পাৰিবা আৰু প্লেলিষ্টত গৈও চাব পাৰিবা আৰু মোৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা Fill in the blanks with the right alternative. তোমালোকক সেন্টেন্সটোৰ কাষত ব্ৰেকেটত দুটা ৱৰ্ড দিছে সেই ৱৰ্ড দুটাৰ ভিতৰত শুদ্ধ ৱৰ্ডটো বাছি লৈ তোমালোকে এই ব্ল্যাঙ্কটোত বহাব লাগিব এতিয়া তোমালোকে ব্ল্যাঙ্কটোত বহুৱাবলৈ কাৰেক্ট ৱৰ্ডটো বাছি উলিয়াবলৈ হলে ব্ৰেকেটত দিয়া দুইটা ৱৰ্ডৰ মিনিং জানিব লাগিব হেয়ে মই এক্সাম্পলখিনি প্ৰেক্টিছ কৰাওঁতে তোমালোকক ৱৰ্ডৰ মিনিংখিনিও কৈ যাম তোমালোকে বহিত লিখি ল'বা ৱৰ্ড মিনিংবোৰ জানিলে তোমালোকে বেলেগ সেন্টেন্স দিলেও শুদ্ধকৈ ৱৰ্ডটো সিলেক্ট কৰিব পাৰিবা এক্সাম্পল 1 টুডে দি ডেজ অফ শিলং ইজ প্লিজেন্ট আজিৰ কথা খুদিছে যে শিলঙৰ weather হবনে ক্লাইমেট হ'ব আমি সকলোৱে জানো weather মানে বতৰ আৰু ই প্ৰতিদিনে সলনি হৈ থাকে আৰু ক্লাইমেট মানে জলবায়ু ই বছৰ ধৰি একে থাকে এতিয়া আজিৰ কথা খুদিছে গতিকে ই চেঞ্জ হ'ব লাগিব হে আমি ইয়াত weather লিখিম today the weather of Shillong is pleasant example 2 both the parties came to an dash settlement দুইটা পাৰ্টিয়ে এটা সেটেলমেন্টত আহিলে কেনেকুৱা ধৰণৰ সেটেলমেন্ট হ'ব এটো বন্ধুত্বসুলভ হ'ব এমিকেবল আৰু এমিয়েবল দুইটাই বন্ধুত্বসুলভ বুজায় এতিয়া দুইটাৰ মাজৰ ডিফাৰেন্সটো কি যে এমিয়েবলটোৱে মানুহ বা বস্তুৰ ভাল গুণক বুজায় যে মানুহজন খুব বন্ধুত্বসুলভ মানুহজন খুব অমায়িক এনেকে ভাল গুণ থকা মানুহ বা বস্তুৰ ক্ষেত্ৰত সাধাৰণতে মানুহৰ ক্ষেত্ৰতে ব্যৱহাৰ হয় আৰু এমিকেবলটোৱে দুটা গ্ৰুপ বা দুটা পাৰ্টিৰ মাজৰ ৰিলেশনছ টু বা ইন্টাৰেকশনছ কেনেকুৱা হে কথাটো বুজায় গতিকে দুটা গ্ৰুপৰ মাজৰ কথা বুজায় এমিকেবলটোৱে হে আমি ইয়াত এমিকেবল লিখিম both the parties came to an amicable settlement Number 3 he could not dash himself to the new situation ব্ৰেকেটত আছে adapt মানে খাপ খোৱা বা এডজাস্ট হোৱা adopt মানে তুলি লোৱা he could not dash himself to the new situation নতুন সিচুৱেচনটোত হি নিজকে খাপ খুৱাব পৰা নাই এডজাস্ট কৰিব পৰা নাই গতিকে ইয়াত adapt হ'ব Next to so he has easy dash to the ministers ব্ৰেকেটত আছে excess EXCESS মানে জুখতকে যেটো বেছি অতিৰিক্ত হয়তো EXCESS excess বুলি কোৱা হয় আৰু ACCESS excess মানে আহজা থকা বা সহজে প্ৰৱেশ কৰিব পৰা বা যাব পৰা হেতুক excess বুলি কয় এতিয়া ইয়াত মিনিষ্টাৰৰ ওচৰলে তেওঁ সহজে যাব পাৰে হেতু বুজাইছে হেকাৰণে ইয়াত ACCESS হ'ব Number 5 The old man knew that his death was dash ইয়াত ব্ৰেকেটত আছে imminent আৰু imminent মানে হল যিটো ঘটনা ঘটিবই যিটো হোৱাটো নিশ্চিত আৰু eminent মানে হল বিখ্যাত বা ফেমাস এটা ইয়াত কৈছে যে old man জনে জানিছিলে যে তেওঁৰ মৃত্যু হ'বই গতিকে ইয়াত imminent হ'ব IMMINENT Next to so and dash writer was invited as the chief guest ইয়াতো ব্ৰেকেটৰ ভিতৰত eminent আৰু imminent আছে ইয়াত বিখ্যাত বুজাইছে কাৰণ chief guest হিচাপে এজন বিখ্যাত ৰাইটাৰক ইনভাইট কৰা হৈছিল গতিকে ইয়াত ফেমাস ৰাইটাৰৰ অৰ্থ বুজাইছে হেকাৰণে eminent হ'ব Next to so several boats dash in the river during the storm ব্ৰেকেটত দিছে drowned আৰু sank ইয়াত drowned আৰু sank দুইটাই ডুবা বুজায় কিন্তু বস্তু ডুবিলে sank হয় আৰু মানুহ বা এনিমেল যদি ডুবে তেতিয়া drowned হয় এটা boatsৰ কথা বুজাইছে হে ইয়াত sank হ'ব Next to so he will lose marks for his dash handwriting ব্ৰেকেটত আছে eligible আৰু eligible মানে হল যোগ্য আৰু eligible to অস্পষ্ট বা পঢ়িব নোৱাৰা ইয়াত handwritingৰ কথা বুজাইছে হেকাৰণে ইয়াত eligible হ'ব he will lose marks for his illegible handwriting
Number 9, he is dash for the post. ব্ৰেকেটত আছে এলিজিবল আৰু ইলিজিবল। এতিয়া ইয়াত পোষ্টৰ কথা বুজাইছে, সেইকাৰণে আমি গম পাম যে এইটো যোগ্য হোৱা নোহোৱাৰ কথা বুজাইছে। সেয়ে ইয়াত এলিজিবল হ'ব, যে তেওঁ পোষ্টটোৰ বাবে, যে চাকৰিটোৰ বাবে তেওঁ যোগ্য। He was loved by all for his dash nature. ব্ৰেকেটত আছে এমিয়েবল আৰু এমিকেবল। তোমালোকে আগতে পাইছিলা যে এমিয়েবল এমিকেবল দুইটাই বন্ধুত্বসুলভ বুজায়, আৰু মানুহৰ কথা বুজাবলৈ হ'লে এমিয়েবল বহে। সেইকাৰণে ইয়াত মানুহৰ কথা বুজাইছে যে তেওঁৰ বন্ধুত্বসুলভ নেচাৰৰ বাবে, প্ৰকৃতিৰ বাবে সকলোৱে তেওঁক ভাল পায়, গতিকে ইয়াত এমিয়েবল হ'ব। নেক্সটটো চোৱা, ন'বডি লাইকছ ইয়'ৰ ডেছ বিহেভিয়াৰ। ব্ৰেকেটত আছে চাইল্ড লাইক আৰু চাইল্ডিছ। চাইল্ড লাইক আৰু চাইল্ডিছ দুইটাৰ অৰ্থই হ'ল ল'ৰামতীয়া। চাইল্ডিছটো বেয়া অৰ্থত ব্যৱহাৰ হয়, মানে যিটো বিহেভিয়াৰ আমাৰ ভাল নালাগে, ডাঙৰ হৈও যেতিয়া ইমেচিয়ৰ টাইপ বিহেভিয়াৰ থাকে যিবিলাকৰ, সেইটোত চাইল্ডিছ বুলি কোৱা হয়, আৰু সেইটো আমাৰ ভাল নালাগে। আৰু চাইল্ড লাইকটো যিটো ভাল অৰ্থত ব্যৱহাৰ হয়, যিটো চিম্প্লিচিটি বুজায়, সেইটো ভাল অৰ্থত ব্যৱহাৰ হোৱাটো হ'ল চাইল্ড লাইক। এতিয়া ন'বডি লাইকছ, এতিয়া কোনেও ভাল নাপায় বুলি কৈছে, গতিকে এই ক্ষেত্ৰত কি হ'ব, চাইল্ডিছ হ'ব। তাৰপিছৰটো চোৱা, হি ইজ এ মেন অফ ডেছ চিম্প্লিচিটি। এইটো একেই, চাইল্ড লাইক আৰু চাইল্ডিছ আছে ব্ৰেকেটত। ইয়াত ভাল লগা কথা কৈছে যে তেওঁ চিম্প্লিচিটি, যিটো সহজ সৰল গুণ, সৰু ল'ৰাৰ নিচিনা, সেইটো ভাল লাগে, সেইকাৰণে ইয়াত চাইল্ড লাইক হ'ব। নেক্সটটো চোৱা, হি উইল লিভ ফৰ ইংলেণ্ড। ব্ৰেকেটত আছে শ্বৰ্টলি আৰু ৰিচেণ্টলি। শ্বৰ্টলি মানে হ'ল যিটো অলপতে হ'ব, সেইটো ফিউচাৰ টেন্সত থাকে, আৰু ৰিচেণ্টলি মানে শেহতীয়াভাৱে যিটো হৈ গৈছে, সেইটো পাষ্ট টেন্স বা প্ৰেজেণ্ট পাৰফেক্ট টেন্সত থাকে। এইটোৱে হ'ল ইয়াৰ ডিফাৰেঞ্চ। এতিয়া ইয়াত চেণ্টেন্সটো ফিউচাৰ টেন্সত আছে, সেয়ে ইয়াত শ্বৰ্টলি হ'ব, হি উইল লিভ ফৰ ইংলেণ্ড শ্বৰ্টলি। নেক্সটটো, হি কেম ফ্ৰম ইউৰোপ ডেছ। ইয়াতো ৰিচেণ্টলি আৰু শ্বৰ্টলি আছে, এইটো কেম আছে, মানে পাষ্ট টেন্সত আছে, সেইকাৰণে আমি ইয়াত ৰিচেণ্টলি লিখিম, হি কেম ফ্ৰম ইউৰোপ ৰিচেণ্টলি। এক্সাম্পল 15, আগষ্ট 15 ইজ এ ডেছ ডে ফৰ দি ইণ্ডিয়ানছ। ব্ৰেকেটত আছে হিষ্টৰিক আৰু হিষ্টৰিকেল। হিষ্টৰিক মানে হ'ল ইম্পৰ্টেণ্ট ইন হিষ্ট্ৰী, বুৰঞ্জী বা ইতিহাসত যিটো মনত থকা বা স্মৰণীয়, সেইটোক হিষ্টৰিক বুলি কয়, আৰু হিষ্টৰিকেল মানে হ'ল বুৰঞ্জীমূলক। এতিয়া ইয়াত August 15 is a historic day for the Indians. Number 16, a man of dash is respected by all. ব্ৰেকেটত আছে প্ৰিন্সিপাল আৰু প্ৰিন্সিপল। প্ৰিন্সিপাল হ'ল অধ্যক্ষ, আৰু প্ৰিন্সিপল মানে হ'ল নীতি, যি নীতি আদৰ্শ মানি চলে যিবিলাক মানুহে, তেওঁলোকক এ মেন অফ প্ৰিন্সিপল বুলি কোৱা হয়। ইয়াত সেইকাৰণে এ মেন অফ প্ৰিন্সিপল হ'ব। Number 17, the woman narrated the incident dash shortly briefly. ইয়াত shortly মানে যিটো অলপতে হ'ব, এইটোক shortly কয়, আৰু briefly মানে চমুকৈ। ইয়াত চমুকৈ বৰ্ণনা কৰাৰ কথা বুজাইছে, সেয়ে the woman narrated the incident briefly. Example 18, our family deals in dash products. ব্ৰেকেটত আছে ডায়েৰী আৰু ডেইৰী। ডায়েৰীটো হ'ল আমি যিখন লিখোঁ, সেইটোক ডায়েৰী কয়, আৰু ডেইৰী মানে হ'ল মিল্ক প্ৰডাক্ট। ইয়াত ডিলছ ইন মানে বিজনেছৰ কথা বুজাইছে, সেইকাৰণে ইয়াত হ'ব ডেইৰী। Number 19, I dash to accompany him. ব্ৰেকেটত আছে ৰিফিউজড আৰু ডিনাইড। ৰিফিউজড আৰু ডিনাইড দুইটাই অস্বীকাৰ কৰা বুজায়, কিন্তু ৰিফিউজ মানে হ'ল তোমাক যেতিয়া কোনোবাই কিবা এটা ৰিকুৱেষ্ট কৰে, তুমি নকৰোঁ বুলি কোৱা বা কিবা এটা নিদিওঁ বুলি কোৱা, তেতিয়া সেইটোক ৰিফিউজ কৰা বুজায়। আৰু ডিনাইডটো হ'ল তোমাক যদি কোনোবাই কিবা এটা ব্লেম দিয়ে, কিবা এটা দুখ দিয়ে, যে এই বেয়া কামটো তুমিয়ে কৰিছা, এনেকৈ কয়, আৰু তুমি যদি নাই কৰা বুলি কোৱা, তেতিয়া সেই ডিনাই কৰাটোক, সেই অস্বীকাৰ কৰাটোক, তেনেকুৱা ক্ষেত্ৰত ডিনাইড হয়। এতিয়া ইয়াত লগত যাবলৈ অস্বীকাৰ কৰা বুজাইছে, সেইকাৰণে ৰিফিউজড হ'ব, আই ৰিফিউজ টু একম্পেনি হিম। Number 20, হি ডেছ হেভিং কমিটেড দিছ থেফ্ট। ইয়াত ডিনাই আৰু ৰিফিউজ আছে ব্ৰেকেটত। ইয়াত থেফ্ট মানে চুৰি কাৰ্যৰ কথা বুজাইছে, সেইকাৰণে ইয়াত ডিনাই হ'ব। Example 21, I come to seek your advice. ইয়াত ব্ৰেকেটত আছে এডভাইচ। ADVICE টো হ'ল নাউন, আৰু SE টো হ'ল ভাৰ্ব। এইটো নাউন হিচাপে যিটো ব্যৱহাৰ হ'ব, সেইটো লিখিব লাগিব আমি, সেইকাৰণে ADVICE হ'ব। Number 22, মিনা ইজ ডেছ দেন টমি। মিনা টমিতকৈ ডাঙৰ হোৱাটো বুজাইছে, এল্ডাৰ আৰু অল্ডাৰ দুইটা দিছে। এতিয়া যেতিয়া তুলনা কৰে কোনোবা এজনক কাৰোবাৰ লগত, তেতিয়া সেইটো অল্ডাৰ হয়, আৰু যদি আমি কওঁ যে তেওঁ মোৰ দাদা হয়, তেতিয়া হি ইজ মাই এল্ডাৰ ব্ৰাদাৰ, তেনেকুৱা ক্ষেত্ৰত এল্ডাৰ হয়।
Number 23, Marconi dash wireless. আৰু number 24, Columbus dash America. ইয়াত দুইটাই ব্ৰেকেটৰ ভিতৰত ইনভেণ্টেড আৰু ডিস্কভাৰ্ড আছে। ইনভেণ্টেড মানে হ'ল আমি কিবা এটা বস্তু যেতিয়া নিজে সাজি উলিয়াওঁ তেনেকুৱা ক্ষেত্ৰত ইনভেণ্টেড হয়, আৰু যদি আগতে থকা বস্তু এটা আমি প্ৰথম গৈ পেলাই আৱিষ্কাৰ কৰোঁ তেতিয়া তেনে ক্ষেত্ৰত ডিস্কভাৰ্ড হয়। এতিয়া মাৰ্কনি ইনভেণ্টেড wireless আৰু কলম্বাছ ডিস্কভাৰ্ড আমেৰিকা। Number 25, he is the dash of the village. I know the dash who is standing there. ইয়াত person PERSON টো হ'ল ব্যক্তি আৰু PARSON টো হ'ল priest বা পুৰোহিত। এটা 25 টো PARSON person হ'ব আৰু 26 টো ব্যক্তি হ'ব, যে তাত থিয় হৈ থকা ব্যক্তিজনক মই চিনি পাওঁ, গতিকে 26 টো PERSON। নেক্সট 27, I dash her singing. ইয়াত ব্ৰেকেটত হাৰ্ড আৰু হাৰ্ড আছে, আৰু 28 টো a dash of cow is grazing in the field. HERD হাৰ্ড মানে হ'ল জাক বুজায় বা গ্ৰুপ বুজায়, HEARD হাৰ্ড মানে হ'ল শুনিছিল। এতিয়া 27 টোত শুনা বুজাইছে, সেইকাৰণে I heard HEARD হ'ব, আৰু 28 টো HERD হ'ব। তোমালোকৰ ক্লাছ 10ত ভকেবুলাৰী প্ৰায়ে ব্ৰেকেটত দি দিয়া ৱৰ্ডৰ মাজৰ পৰা বাছি উলিয়াবলৈ আহে, আৰু কেতিয়াবা মেক চেণ্টেন্স হিচাপেও আহে, গতিকে তোমালোকে দুইটাৰ বাবে প্ৰিপাৰেশ্যন কৰিবা। আৰু ক্লাছ 9ত মেক চেণ্টেন্সেই আহে, ৱৰ্ডৰ পেয়াৰ দি দিয়ে আৰু ৱৰ্ডকেইটাৰ মিনিং ভালদৰে ওলোৱাকৈ চেণ্টেন্স বনাব লাগে, গতিকে মই এই ভিডিঅ'টোত দিয়া চেণ্টেন্সখিনি প্ৰেক্টিছ কৰিলেও হ'ব তোমালোকে। এতিয়া এক্সাম্পল 29 টো চোৱা, হি ৱৰ্কছ ডেছ, ব্ৰেকেটত দিছে হাৰ্ডলি, আৰু নাম্বাৰ 30 দিছে হি ডেছ কামছ হিয়াৰ, ব্ৰেকেটত হাৰ্ড আৰু হাৰ্ডলি আছে। এতিয়া হাৰ্ড মানে বহুত বেছি পৰিমাণে বা কঠোৰ বুজায়, আৰু হাৰ্ডলি মানে কাটচিত, বহুত দিনৰ মূৰত এদিন বুজায়। 29 টো হি ৱৰ্কছ ডেছ মানে তেওঁ কাম কৰে, কেনেকৈ কৰে, বহুত বেছি পৰিমাণে কঠোৰ পৰিশ্ৰম কৰে, সেইটো বুজাইছে, গতিকে হি ৱৰ্কছ হাৰ্ড। 30 টো বুজাইছে যে তেওঁ ইয়ালৈ আহে, কেনেকৈ আহে, কাটচিত আহে, হি হাৰ্ডলি কামছ হিয়াৰ। নাম্বাৰ 31, উইল দে ডেছ দি প্লেন, আৰু নাম্বাৰ 32, দি প্ৰেচিডেণ্ট পেইড হোমেজ টু দি মাৰ্টিয়াৰ অফাৰিং বাঞ্চেছ অফ ফ্লাৱাৰ্ছ অন দি ডেছ। দুইটাতে অল্টাৰ আছে। ALTER অল্টাৰ মানে চেঞ্জ কৰা, এটাৰ সলনি বেলেগ এটা দিয়া, আৰু ALTER অল্টাৰটোৱে বেদী বুজায়, বেদী বা ভেটি য'ত মূৰ্তি স্থাপন কৰা হয় বা যাগযজ্ঞ পতা হয়, তাক কোৱা হয় অল্টাৰ। এতিয়া নাম্বাৰ 31 টোত প্লেনৰ কথা সুধিছে, গতিকে চেঞ্জ কৰিলা নেকি সেই কথাটো ইয়াত বুজাইছে, সেয়ে উইল দে অল্টাৰ ALTER হ'ব। আৰু নাম্বাৰ 32ত ইয়াত হোমেজ দিয়াৰ কথা কৈছে, হোমেজ মানে সন্মান যচা, আৰু মাৰ্টিয়াৰক মানে শ্বহীদসকলক এটা সন্মান যাচিছে, গতিকে ইয়াত এইটো ALTER অল্টাৰ হ'ব, মানে বেদীৰ কথা বুজাইছে ইয়াত। নাম্বাৰ 33, দি কাইট ইজ এ বাৰ্ড অফ ডেছ, প্ৰে আৰু প্ৰে, PREY প্ৰে মানে চিকাৰ বুজায়, বা মাংসহাৰী জন্তু বা চৰাই সেইবিলাকক PREY প্ৰে বুলি কয়, আৰু PRAY টো হ'ল প্ৰাৰ্থনা। এতিয়া ইয়াত চিলনীৰ কথা বুজাইছে, চিলনীটো হ'ল এটা চিকাৰী চৰাই, গতিকে PREY। নাম্বাৰ 34, কলকাতা ইজ এ ডেছ চিটি, আৰু 35 টো দি টিচাৰ ইজ ডেছ এমং দি ষ্টুডেণ্টছ, ব্ৰেকেটত দিছে পপুলাৰ আৰু পপুলাছ। পপুলাৰ মানে হ'ল জনপ্ৰিয়, পপুলাছ মানে হ'ল জনবহুল। এতিয়া চিটিৰ কথা কৈছে, কলকাতাখন এখন জনবহুল ঠাই, পপুলাছ হ'ব। আৰু নাম্বাৰ 35 টো দি টিচাৰ ইজ ডেছ এমং দি ষ্টুডেণ্টছ মানে ইয়াত জনপ্ৰিয় হোৱাৰ কথা বুজাইছে, সেইকাৰণে এইটোত পপুলাৰ হ'ব। এই ভিডিঅ'টো ভকেবুলাৰী পাৰ্ট 1 ভিডিঅ'। ইয়াত বহুতখিনি এক্সাম্পল দিয়া হ'ল যদিও বহুতখিনি থাকি গৈছে, আৰু সেই থাকি যোৱাখিনি মই পাৰ্ট 2 ভিডিঅ'ত অন্তৰ্ভুক্ত কৰিম, গতিকে ইয়াৰ পিছৰ ভিডিঅ'টো তোমালোক সকলোৱে চাবা, আৰু লিংকটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব, আৰু প্লেলিষ্টৰ গ্ৰামাৰ ছেকশ্যনটো তোমালোকে পাই যাবা। মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'।